সকলো মানুহেই কেৱল সুখ বিচাৰে, দুখ কাকোৱেই নালাগে। কিন্তু বৰষুণ নোহোৱাকৈ জানো ৰামধেনুৰ সৃষ্টি হ'বলৈ পাৰে? জীৱন বাটত আপোনটো কোনো নাই, মাথো স্বাৰ্থৰ বাবেহে আপোন হোৱাৰ অভিনয় কৰিবলৈ আহে। স্বাৰ্থও শেষ, লগে লগে সম্পৰ্কও শেষ। কোনোবাই যদি তোমাৰ হৃদয়খন ভাগিছে, বৰ বেছি দুখ নকৰিবা, কাৰণ হৃদয় তেওঁহে ভাগে যি হৃদয়হীন। আৰু এজন হৃদয়হীনে সদায় হৃদয় ভগাৰ কষ্টখিনি কেতিয়াও অনুভৱ কৰিবলৈ নোৱাৰে। দুখত ভোগা মানুহজন এদিন নহয় এদিন সুখী হ'ব পাৰে, কিন্তু দুখ দিয়াজন কেতিয়াও সুখী হ'ব নোৱাৰে। নিজকে ইমান পৰিৱৰ্তন কৰা যাতে সকলোৱে তোমাকহে বিচাৰে। জীৱনত এনেকুৱা এজন মানুহ থকাৰ খুবেই প্ৰয়োজন, যাক হৃদয়ৰ কথা ক'বলৈ শব্দৰ প্ৰয়োজন নহয়। আনৰ দৃষ্টিত বেয়া হ'বলৈ আজিকালি বেয়া কথা ক'বলগীয়া নহয়। তুমি সঁচা কথা কৈ দিয়া, তুমি সকলোৰে দৃষ্টিত বেয়া হৈ পৰিবা।